We're in the same boat, brother. We're in the same boat, brother. If you tip one and you're gonna rock the other, is the same boat, brother. Oh Lord, look down from your holy place. Oh Lordy me, what a sea of space. What a place to launch this human race, this human race. So he built him a boat with a mixed up crew, with eyes of black and brown and blue. And that's the reason you and I have just one world and just one sky. We're in the same boat, brother. 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 If you tip one and you're gonna rock the other, is the same boat, brother. We're in the same boat, brother. We're in the same boat, brother. If you tip one and you're gonna rock the other, is the same boat, brother. Oh Lord, look down. Oh Lord, look down. Oh Lord, look down from your holy place. Oh Lord, look down from your holy place. Oh Lordy me, what a sea of space, what a place to launch this human race, this human race. So he built him a boat with a mixed up crew. So he built him a boat with a mixed up crew, with eyes of black and brown and blue. And that's the reason you and I have just one world and just one sky. We're in the same boat, brother. 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 If you tip one and you're gonna rock the other, is the same boat, brother. We're in the same boat, brother. We're in the same boat, brother. If you tip one and you're gonna rock the other, is the same boat, brother. Oh Lord, look down. Oh Lord, look down from your holy place. Oh Lordy me, what is... আমি আদরিব বিচাৰিছো মহাবিদ্যালয় বৰপথাৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰেমকান্ত বৰা ছাৰৰ বাইদেউ আমাৰ মাজত উপস্থিত আছে। প্ৰেম ছাৰৰ বাইদেউ আমাৰ মাজত উপস্থিত আছে। তেখেতকো আমি এখনি ফুলাম গামোচাৰে আদৰিব বিচাৰিছো। প্লাবিতা শইকীয়াই আদৰিব। এয়া প্ৰেম ছাৰৰ বাইদেউ চিনাই কৰি দিছো। আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁ আমাৰ মাজত উপস্থিত হৈছে। ইয়াৰ পাছত আমি ৩০০০ জন স্নাতক যুৱক আমি এই মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী যুৱক আমি উলিয়াইছোঁ এই মহাবিদ্যালয়ৰ পৰা। তেনেদৰে প্ৰথম শ্ৰেণীৰ আমি শিক্ষিত যুৱক উলিয়াইছোঁ। আমন্ত্ৰণ জনাইছোঁ আৰু এখন ফুলাম গামোচাৰে আহ্বায়ক সমিতিক আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। তো মোক যিবিলাকে ইলেকশ্যন জিকাইছে এওঁলোকৰ মনটো কেনেকৈ লাগিব? মোক যদি ভোটাই দিছে, মই যেতিয়া তাৰ ভোট দিয়াৰ যদি মূল্য নাৰাখোঁ, পুৰা দৌৰিছোঁ যিমান পাৰিছোঁ, যিমান দৌৰিব লাগে মুঠতে মেগাজিন বনাওঁ। বাপৰে কেনেকুৱা গালি, কান্দি গৈছোঁ। কিন্তু আজি মই সদায় হাঁহি থাকোঁ। আজি মই চবক লগ পাইছোঁ। আজি মই সঁচাকৈ বহুত সুখী। যিবিলাক ছাত্ৰই মেগাজিন উলিয়াব নোৱাৰিছিলে, মই সেই পুৰণি তালাটো যে খুলিব পাৰিছোঁ, তাৰ কাৰণে মই নাথৈ আনন্দিত। আজি চবে যে লিখিব পাৰিছে, সেই বস্তুটোক লৈ মই বহুত গৌৰৱ অনুভৱ কৰোঁ। আজি মই এই কলেজত যে আছোঁ, সঁচাকৈ মোৰ নিজৰ মন্দিৰ বা বিদ্যা মন্দিৰ আৰু মোৰ
কৰিছোঁ সেইকাৰণে খোলাকৈ মই কৈছোঁ কথাষাৰ ধন্যবাদ ধন্যবাদ খুব ভাল লাগিল বিশেষ নমস্কাৰ আজি যে আমাৰ অঞ্জু বাইদেউ আছে অঞ্জু বাইদেউৰ ওচৰত বাৰে বাৰে ঘৰত যাওঁ চাইকেল মাৰি মাৰি বাইদেউ কেনেকৈ কি কৰিব লাগে কেনেকৈ চাব লাগে আৰু আমাৰ ছাৰ আছে ছাৰেতো কয় বোলে ইয়াত বোলে প্ৰেমৰ কথা চব লিখে কিনো মেগাজিন হ'ব তাতে যাওঁ কি ক'ব যাই নহওক মেগাজিনটো হয়গৈ ধন্যবাদ বলৰাম চাহেবে কোৱা কথাখিনি একেবাৰে সঁচা আৰু নোকোৱাখিনি তাতোতকৈও ভয়ংকৰ আৰু এতিয়া ক'ব নোৱাৰি বহুতখিনি তাৰপাছত মই থাকোঁ সৰুপথাৰ মোৰ মণিপুৰা বাইদেউৰ ঘৰত এতিয়া তাৰ প্ৰিন্সিপাল হৈ আছে বাইদেউ তাৰপাছত বলৰামে ডাঙৰ বেগ এটা লৈ পেলাই ওলালেগৈ আমাৰ ঘৰত বিচাৰি বিচাৰি ওলালেগৈ চাইকেল মাৰি আৰু ইমান ডাঙৰ বেগ এটা লৈ গ'ল আমাৰ বাইদেৱে ভাবিলে এইটো বিদ্যালয় ছাত্ৰ একতা সভাত ৰেকৰ্ড ভোটত জয়ী হৈছিলোঁ সাংস্কৃতিক সম্পাদকপদত পিছৰ বছৰ সকলোৱে মোৰ শ্ৰদ্ধাৰ অৱনী শৰ্মা ডাঙৰীয়া মোৰ সেই সময়ৰ সহপাঠীসকল ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে মোক ক'লে তুমি GS খেলা আৰু পিছৰ বছৰ GS খেলিলোঁ একমাত্ৰ GS আছিলোঁ যি চাইকেল মাৰি কেম্পেইনিং কৰিছোঁ বাকী চব আৰু জিকিলোঁ মই সকলোৱে সেই সময়ৰ সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ মহাবিদ্যালয়ত বহুত চেষ্টা কৰিছিলোঁ বিভিন্ন ইভেণ্ট পাতিবৰ কাৰণে নাটকৰ পৰা ফুটবলৰ পৰা একাংকিকা নাটকৰ পৰা জাপানীজ এণ্টাৰপ্ৰাইজৰ পৰা বাটৰ নামৰ পৰা আদি কৰি সকলো কৰিবলৈ চেষ্টা কৰিছিলোঁ তাৰ বাবে মহাবিদ্যালয়ৰ শিক্ষাগুৰুসকলে যি ধৰণে মোক সহায় কৰিছিলে তাৰ বাবে মই আজি তেওঁলোকৰ ওচৰত চিৰনমস্য সদায় কৃতজ্ঞ হৈ ৰ'ম পুনৰ পৰা সকলোকে শ্ৰদ্ধা জনাই আৰু বৰপথাৰ মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ সমাৰোহৰ প্ৰত্যেক বৰ্ষত হওক প্ৰত্যেকবাৰে হওক দীৰ্ঘায়ু হওক তাকে কামনা কৰি মই সামৰিছোঁ ধন্যবাদ জয় বৰপথাৰ মহাবিদ্যালয় আমাৰ ৰঞ্জিত বৰাৰ দিনতে প্ৰথম আনুষ্ঠানিকভাৱে শিক্ষক উদযাপিত হৈছিল গতিকে গৌৰৱৰ কথা আৰু লগতে তেওঁ জিকাৰ পাছত প্ৰতিদিন কামত ওলাইছিলে যে চাইকেল চলাই চলাই সকালৰ কাম কৰা ল'ৰাটো আজি বৰপথাৰ এখন মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হৈছে খুব গৌৰৱৰ কথা কামো সৰু বৰ নাই ধন্যবাদ ঠিক আছে থাকি গৈছিলে আৰু ছাৰ তাৰ ই এতিয়া পইচা পইচা লোৱা নাই ঠিক আছে ঠিক আছে Koriba